হাই ফ্ৰেণ্ডছ, মই জানমণি আপোনালোকৰ ওচৰলৈ আকৌ এটা নতুন ভিডিঅ'ৰ লৈ আহিছোঁ। আজি আমি ভিডিঅ'টোত ডিমত যেতিয়া আমি কেতিয়াবা কিবা প্ৰব্লেমত পৰোঁ, কিবা প্ৰডাক্ট যদি অৰ্ডাৰ কৰোঁ, তো প্ৰডাক্টটো যদি আহি পোৱা দেৰি হৈছে বা অহা নাই কোনো ধৰণৰ মেছেজ বা পে'মেণ্টৰ ক্ষেত্ৰত কিবা প্ৰব্লেম হৈছে বা কিবা ট্ৰেনজেকশ্যনৰ ID ভুল হ'ল বা ইমেইল ID ভুল হ'ল বা নামৰ টাইটেল ভুল হ'ল বা যেতিয়া আমি নিউ জইন কৰাওঁ তাৰ ক্ষেত্ৰত কিবা প্ৰব্লেম হ'ল, তো সেই প্ৰব্লেমটো চল্ভ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব? তো সেই প্ৰব্লেমটো চল্ভ কৰিবৰ কাৰণে আমি আমাৰ যিটো ডেছবৰ্ড তাতেই আমি কামখিনিহঁত কৰিব লাগিব। মই আগৰ ভিডিঅ'বিলাকতো কৈছোঁ যে আমাৰ সম্পূৰ্ণ কাম গুগলতে হয়। গুগলতে আমাৰ যিহেতু ID পাছৱৰ্ড লাগি আছে, তো গুগলতে আমি কামখিনিহঁত কৰিব লাগিব। পোনপ্ৰথমে আমি সেই ছাপোৰ্টত কেনেকৈ যাম তাকে দেখুৱাম এতিয়া। পোনপ্ৰথমে আমি গুগলত যাম। গুগলত গৈ দিয়াৰ লগে লগে mydidim.in মই চাৰ্চ কৰিলোঁ, দেখা পাইছে আপোনালোকে। তো mydidim.in চাৰ্চ কৰাৰ লগে লগে এনেকৈ আহিলে আমি ছেকেণ্ড অপশ্যনটোত যাম, ডিডিম টেডত। ডিডিম টেড চুই দিয়াৰ লগে লগে আমাৰ একাউণ্ট, এইটো ডিডিম ফুলৰ লগোটোৰ তলত লগইন মাই একাউণ্ট লিখা আছেনে, আমাৰ একাউণ্টত যাব লাগিব। একাউণ্টত যোৱাৰ লগে লগে এনেকৈ আমাৰ মেম্বাৰ আৰু ID পাছৱৰ্ড বিচাৰিলে। বহুতেই জানেই, কিন্তু যিবিলাক নতুন জইন হৈছে তেওঁলোকে যদি নাজানে, তেতিয়াহ'লে যিটো আপলাইনে ID আৰু পাছৱৰ্ড দি পঠিয়াই, সেই মেম্বাৰ ID ঠাইত মেম্বাৰ IDটো লগাই দিব লাগিব আৰু পাছৱৰ্ডৰ ঠাইত পাছৱৰ্ডটো দিব লাগিব। তো মোৰ মেম্বাৰ ID আগতীয়াকৈ ছেভ হৈ আছে, তো মই সেইটোৱে লগাই দিছোঁ। এতিয়া চাইন ইন কৰি দিলোঁ। চাইন ইন কৰাৰ লগে লগে এইটো ডেছবৰ্ড অ'পেন হ'ল। আমি এতিয়া ডেছবৰ্ডত এইবোৰ একো কাম নাই। আমি এতিয়া এই গুগল ছিলেক্ট লেংগুৱেজৰ পোনে যিটো 3 ডট আছে, 3 ডটত চুই দিলোঁ। 3 ডটত চুই দি আমি 1 2 3 4 নম্বৰ কমপ্লিট কৰি 5 নম্বৰত এইটো দেখিছেনে, হেডফোন পিন্ধা চেম্বলৰ নিচিনা ছাপোৰ্ট বুলি লিখা আছে, ছাপোৰ্টত যাব লাগিব। ছাপোৰ্টত গৈ মোৰ আগতে প্ৰব্লেম হৈছিলে, তো মই ইয়াতে কমপ্লেইন কৰিছিলোঁ। ইয়াতে আমি কমপ্লেইন কৰিব লাগিব। ইয়াতে কমপ্লেইন কৰিবৰ কাৰণে ছাপোৰ্টত যোৱাৰ লগে লগে এইটো দেখিছেনে, মেম্বাৰ আৰু ছাপোৰ্ট, ইয়াত তাৰিখটো লিখা হৈ আছে। এইটো তাৰ তলত যিটো এডভান্স চাৰ্জ লিখা আছে, তাৰ পোনে এইটো ক্ৰিয়েট বুলি লিখা আছে, প্লাছ যোগ চিনৰ হেৰিয়েদি ক্ৰিয়েট বুলি এইটো বক্সৰ ভিতৰত লিখা আছে। সেই ক্ৰিয়েটত আমি চুব লাগিব। ক্ৰিয়েটত চোৱাৰ লগে লগে এইটো ক্ৰিয়েট ছাপোৰ্ট টিকেট। তো আমি ডাইৰেক্ট ইয়াত এণ্টাৰ ইয়ত চুব নোৱাৰোঁ। ইয়াত আমি চুই মেছেজ চেণ্ড কৰি দিলে আমাৰ যিটো কমপ্লেইন হয় সেইটো ছাপোৰ্টে একচেপ্ট নকৰিব। প্ৰথমে আমি কিহৰ বিষয়ক লৈ, কোনটো ছাবজেক্টৰ ওপৰত আমি কমপ্লেইন কৰিব বিচাৰিছোঁ, কোনটো এনচাৰ আমাক লাগে বা চল্ভ লাগে আমাৰ, সেইটোৰ ওপৰত আমি প্ৰথমে চিলেক্ট কৰিব লাগিব। তো এই প্লিজটো দেখিছেনে, প্ৰথম যিটো বক্স ঘৰ হয়, এইটো বক্স ঘৰ হয়, এই প্লিজটোত যাব লাগিব। প্লিজটোত চুই দিয়াৰ লগে লগে এইটো দেখিছেনে, প্লিজ লেক উইথ দ্য টাইপ অফ ছাপোৰ্ট। তো KYC, যদি আপোনাৰ KYC ক্ষেত্ৰত অসুবিধা আছে, KYC আপোনাৰ কমপ্লিট হৈছে, ছাকচেছফুল দেখুৱাইছে, তথাপিতো আপোনাৰ পেণ্ডিং হৈ আছে বহুদিন হ'ল, তো তেতিয়া আপুনি KYC কাৰণে KYCটো দবাব লাগিব। যদি আপোনাৰ KYC প্ৰব্লেম হ'লে মেম্বাৰ ছাপোৰ্টত, যদি KYC নহয় মেম্বাৰ ছাপোৰ্টত, আপোনাৰ মেম্বাৰ যিটো জইন হোৱাৰ পিছত আপোনাৰ অসুবিধা হয় মেম্বাৰ জইন দিয়াৰ ক্ষেত্ৰত, তো সেইটো তেতিয়া সেই মেম্বাৰ ছাপোৰ্টটোত ক্লিক কৰি দিব লাগিব। ডিছপেচটোত আপোনাৰ যিটো আমাৰ প্ৰডাক্ট হয়, আমাৰ প্ৰডাক্টৰ ক্ষেত্ৰত যদি অসুবিধা হয়, প্ৰডাক্টৰ লোৱা বা কৰা মেলাত কিবা অসুবিধা হয়, তো প্ৰডাক্টটোত আমি ডিছপেচ ছাপোৰ্টত চুব লাগিব। প্ৰডাক্টৰ ক্ষেত্ৰত হ'লে ডিছপেচ ছাপোৰ্টত চুব লাগিব। আৰু পে'মেণ্টৰ ক্ষেত্ৰত প্ৰব্লেম যদি হয়, তেতিয়াহ'লে এইটো পে'মেণ্ট ছাপোৰ্ট দেখিছেনে, এইটো পে'মেণ্ট ছাপোৰ্টত চুব লাগিব। আৰু যদি আমাৰ নতুন জইন কৰোঁতেনে অসুবিধা হয়, যি আমি আজি ধৰক লগাইছোঁ ID পাছৱৰ্ড,
তো 2 চাৰিদিনলৈকে এক্টিভ হোৱা নাই বা PV অহা নাই, তো সেইবিলাকৰ কাৰণে তেতিয়া আমি যাব লাগিব অনলাইন এক্টিভেশ্যন ছাপোৰ্টত, এইটো চুই দিব লাগিব। তো এইটোত চুই দিয়াৰ লগে লগে আমি দিলোঁ এইটো, তাৰপিছত আহিব লাগিব এণ্টাৰ ইউ। এণ্টাৰ ইউ এইটো দিছে ছেকেণ্ড বক্সটো। এণ্টাৰ ইউত আমি ইয়াতে ইংলিছতো লিখিব পাৰে, হিন্দীতো লিখিব পাৰে, এই দুটাৰ ভিতৰতহে লিখিব লাগিব আপুনি। নিজৰ আমাৰ মাতৃভাষাত অসমীয়াত লিখিলে নহ'ব, আপুনি ইংলিছ বা হিন্দী ভাষা প্ৰয়োগ কৰিব পাৰে। তাত ধৰক মই এনেই চেণ্ড কৰি নিদিওঁ, তো ইয়াতে মেম मैंने एक न्यू जॉइनिंग लगाया था लेकिन उसकी PV और ID एक्टिव TIVE एक्टिव नहीं हुआ है। फिर তেনেকৈ বুলি মেছেজটো লিখিব। আৰু যিজনৰ আপুনি দিছিলে তেওঁৰ যিটো ট্ৰেনজেকশ্যন ID হয়, যেতিয়া আপুনি প্ৰডাক্ট প্ৰচেছ কৰাৰ পিছত এটা ট্ৰেনজেকশ্যন আহে ন, পে'মেণ্ট কৰাৰ পিছত যেতিয়া ট্ৰেনজেকশ্যন, সেই ট্ৰেনজেকশ্যনৰ उसका ट्रांजैक्शन ID है, उसका ट्रांजैक्शन ऐसे ट्रांजैक्शन क्या हुआ है, कहाँ गया? ट्रांजैक्शन ID है जो दिखाई देंगे ना 12 या 16 होता है शायद, तो वो लिख देना। और उसका ID और पासवर्ड तो लगा दो। उसका ID नंबर है ये और उसका नाम है ये, जो जिसके नाम पे ময়ো হিন্দীতে ক'লোঁ, মতলব যদি তেওঁ যিটো নামৰ হৈ মানে কমপ্লেইন কৰিব, আপোনাৰ প্ৰব্লেম হ'লে আপুনি আপোনাৰ একাউণ্টত গৈ কমপ্লেইন কৰিব লাগিব। আৰু আপুনি যদি বেলেগৰ হৈ কমপ্লেইন কৰিব বিচাৰে হ'লে তেওঁ ID পাছৱৰ্ডত গৈ তেওঁ ছাপোৰ্টত আপুনি সেই কমপ্লেইনটো কৰিব লাগিব। তেওঁ প্ৰব্লেমটো আপুনি আপোনাৰ একাউণ্টৰ পৰা কৰিব নোৱাৰিব নহয়, পাৰিব, কিন্তু সেই তেওঁ এইটো নাম, এইটো ID পাছৱৰ্ড হয়, এইটো ট্ৰেনজেকশ্যন ID মোৰ ডাউনলাইন হয়, তেতিয়া মানে লিখা প্ৰচেছটো বেলেগ হ'ব। তো ডাউনলাইন হয়, ডাউনলাইনৰ এইটো ID আৰু পাছৱৰ্ডটো এড হোৱা নাই বা যি প্ৰব্লেম হয়, তো সেইটো কৰি মেলি এইটো চেণ্ড অপশ্যনটো কৰি দিলেই হ'ল। চেণ্ড অপশ্যনটো কৰাৰ লগে লগে যিহেতু মোৰ ছাপোৰ্টত গুচি যাব, তো সেইটো কাৰণে মই এতিয়া আপোনালোকক চেণ্ডটো কৰি দেখুওৱা নাই। চেণ্ড কৰাৰ লগে লগে আৰু আপোনালোকে একো কৰিব নালাগে, সম্পূৰ্ণ চিম্পল হয়, বহুত সহজ হয়। আৰু তাকেই মানে বুজি নাপালে বহুত অসুবিধা হয়, সেইটো কাৰণে আপোনালোকক এই ভিডিঅ'টো দিয়া পৰিছে। যদি আপোনালোকে কেতিয়াবা বুজি নাপায়, তেতিয়া এই ভিডিঅ'ৰ যোগেৰে আপোনাৰ সম্পূৰ্ণ কামখিনিহঁত কৰিব পাৰিব। এতিয়া মই ভবাত আপোনালোকে চাগে নিশ্চয় বুজি পালে যে আমি কিবা যদি আমাৰ প্ৰব্লেম হয়, কোম্পানীটোৰ প্ৰডাক্টৰ পৰা আদি কৰি বিভিন্ন ৰকমৰ প্ৰব্লেম হয়, তো আমি এই ছাপোৰ্টতে কৰিব লাগিব। তো সেইটো কাৰণে আপোনালোকে
অকণো স্কিপ নকৰাকৈ ভালকৈ ভিডিঅ'টো চাব আৰু লগতে মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু মোৰ চেনেলটো যিহেতু নতুন হয় তো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়ালৈ ৰাখিছোঁ, বাই বাই।